welcome back to my YouTube channel Yatta to Explore. আজি আমি আহিছো গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত বৰপথাৰ যি কৰদৈগুৰি নামঘৰ আছে সেই নামঘৰলৈ আমি আহিছো কৰদৈগুৰি বৰনামঘৰৰ আপোনালোকৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅটো চাই থাকক এই কৰদৈগুৰি বৰনামঘৰৰ বিষয়ে ইয়াতে থকা এগৰাকী ব্যক্তিয়ে কিছু কথা ক'ব গতিকে কি কয় তেখেতে কিছু শুনোচোন নমস্কাৰ মোৰ নাম শ্ৰী কেশৱ গগৈ ধনশিৰি মহকুমা তথা গোলাঘাট জিলাৰ ভিতৰতে এটি বৃহৎ নামঘৰ প্ৰতিষ্ঠা হৈছিল 1935 চনত কিন্তু 1935 চনত নিৰ্মাণ হোৱাৰ পাছত পুনৰ নিৰ্মাণ হৈছিল 2017 চনত 17 চনৰ পৰা যোৱা 22 চনৰ 14 আগষ্টত আমাৰ এই নামঘৰভাগি উন্মোচন হৈছে দুৱাৰ উন্মোচন হৈছে আসন প্ৰতিষ্ঠা হৈছে কৰদৈগুৰি গাঁৱৰ এই নামঘৰটি পূৰ্বতে ডেকা নামঘৰ নামেৰে আছিল যদিও পাছলৈ পুনৰ নিৰ্মাণ কৰাৰ বাবে এই নামঘৰটিৰ নামাকৰণ হ'ল কৰদৈগুৰি বৰনামঘৰ আমাৰ কৰদৈগুৰি গাঁৱৰে উদীয়মান যুৱক তথা বিশিষ্ট ব্যৱসায়ী তেওঁ বৰ্তমানে গুৱাহাটীত প্ৰতিষ্ঠিত শ্ৰীযুত অমৃত কুমাৰ বুঢ়াগোহাঁয়ে এই নামঘৰটি তেখেতে নিজস্ব ধনেৰে নিজৰ উপাৰ্জনেৰে আজি এই নামঘৰটি যথেষ্ট উন্নত মানদণ্ডৰে তথা কলা কৌশলী আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে আমি গৌৰৱান্বিত যে ধনশিৰি মহকুমাৰ কৰদৈগুৰি গাঁৱত এনে এটি বৃহৎ নামঘৰ তথা ধুনীয়া নামঘৰ আমাৰ বাবে গৌৰৱ তথা ধনশিৰিবাসীৰ বাবে গৌৰৱ আমি প্ৰথমতেই দাতা শ্ৰী অমিত বুঢ়াগোহাঁইলৈ আমাৰ কৰদৈগুৰিবাসীয়ে তেখেতলৈ আমি শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ লগতে মই খন্তেকতে চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ লগত আছে এয়া মাননীয় শ্ৰীযুত অজিত কুমাৰ বুঢ়াগোহাঁই তেখেত বৰনামঘৰ এই কৰদৈগুৰি বৰনামঘৰৰ পৰিচালনা সমিতিৰ বৰ্তমান স্থায়ী সভাপতি আৰু লগতে আছে এই বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত খগেন শইকীয়াদেৱ তেখেত ইতিমধ্যে নামঘৰৰ ভিতৰত প্ৰসংগত আছে সেয়েহে তেখেত মোৰ সৈতে সহযোগ কৰি উপস্থিত থাকিব নোৱাৰিলে তেখেতলোকে এই নামঘৰটি নিৰ্মাণৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়াইছে যি কষ্টেৰে তেখেতলোকে দিনে ৰাতিয়ে সভাপতি আৰু সম্পাদকদ্বয়ে যিকোনো মুহূৰ্ততে এই নামঘৰত লাগি ভাগি এনেদৰে প্ৰতিষ্ঠা কৰাত আমাৰ পৰিচালনা সমিতি তথা কৰদৈগুৰি গাঁওবাসী সকলোৱে হৈ তেখেতসকলক মৰম যাচিছে তেখেতসকলৰ কষ্টক তেখেত সকলোৱে কৃতজ্ঞতা স্বীকাৰ কৰিছে কৰদৈগুৰি বৰনামঘৰৰ নিৰ্মাণ কাৰ্যৰ লগত এটা নাম জড়িত হৈ আছে সেইটো হ'ল অমৃত বুঢ়াগোহাঁই ডাঙৰীয়া এজন যুৱ ব্যৱসায়ী এনে লোকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ সঁচাকৈ শলাগ ল'বলগীয়া নিজা খৰচত এটা নামঘৰ ৰাইজৰ বাবে উৎসৰ্গা কৰা কাৰ্য সঁচাকৈ আদৰণীয়
এই নামঘৰ ৰাইজৰো যথেষ্ট অৱদান আছে। নামঘৰত লগোৱা প্ৰতিটো সামগ্ৰী উন্নত মানৰ, প্ৰতিটো কাৰুকাৰ্য উন্নত মানৰ। মূল নামঘৰৰ দুফালে দুখন বাৰাণ্ডা, বেৰত শ্ৰীকৃষ্ণৰ যি লীলা, সেই লীলা খোদিত কৰা হৈছে। দেখি খুবেই ভাল লগা। আপোনালোক যেতিয়া আহিব এই নামঘৰ চাবলৈ, আপোনালোকে চাব যে প্ৰতিটো সামগ্ৰী কিমান সুন্দৰকৈ লগাইছে, কিমান নিখুঁতকৈ ইয়াত লগোৱা হৈছে। আমি ইয়াত দেখিলোঁ বিষ্ণুৰ 10টা যি অৱতাৰ, 10 অৱতাৰৰ প্ৰতিটো অৱতাৰেই ইয়াত খোদিত কৰি ৰাখিছে। ওপৰত লিখা হৈছে প্ৰতিটো অৱতাৰৰ বিষয়ে। কোনো এজন যদি ব্যক্তি আহে, সেৱকী আহে, এই 10 অৱতাৰৰ বিষয়ে আনক নুসুধাকৈ বেৰত চায়ে তেওঁ গম পাব। আমি সঁচাকৈ আপ্লুত। সমাজৰ প্ৰতি দায়বদ্ধতা এতিয়াও মানুহৰ কমা নাই। অমৃত বুঢ়াগোহাঁই ডাঙৰীয়াক ভগৱানে আশীৰ্বাদ দিয়ক, সমাজৰ প্ৰতি আৰু কাম কৰক। আমি তেওঁৰ প্ৰশংসাত পঞ্চমুখ হোৱা নাই, কিন্তু মানুহে যেতিয়া অৰ্থ উপাৰ্জন কৰে তেতিয়া সমাজৰ প্ৰতি এনে দায়বদ্ধতা প্ৰশংসনীয়। আপোনালোকে আহিলে চাব শ্ৰীকৃষ্ণৰ যি লীলা, সেই লীলাৰ প্ৰতিটো লীলাই ইয়াত কিদৰে উপস্থাপন কৰা হৈছে। পৰিৱেশটো ইমানেই সুন্দৰ কৰি তোলা হৈছে যে, আটক ধুনীয়াকৈ ৰখা হৈছে যে, এই নামঘৰৰ পৰিৱেশেই এক অনন্য হৈ পৰিছে। এয়া হ'ল বৰপথাৰৰ কৰদৈগুৰি নামঘৰ, কৰদৈগুৰি বৰনামঘৰ। এনেকুৱা নামঘৰ বা অনুষ্ঠান আমাৰ সমাজত অতি প্ৰয়োজন। আমাৰ সমাজখন একত্ৰিত কৰি ৰাখিবলৈ, সংগঠিত কৰি ৰাখিবলৈ খুব প্ৰয়োজন। গতিকে এনেকুৱা এই নামঘৰটো আপোনালোকক দেখুৱালোঁ, খুব আটক ধুনীয়াকৈ বনাইছে। আমি যদি নামঘৰৰ নাম লওঁ বিভিন্ন নামঘৰ, তেতিয়াহ'লে এইটো এটা নামঘৰৰ নাম হয়তো আমাৰ এই লিষ্টত ভাল নামঘৰ বা ধুনীয়া নামঘৰ, আটক ধুনীয়াকৈ সজোৱা নামঘৰৰ লিষ্টত হয়তো আহিব। গতিকে আপোনালোকে আহিব, দৰ্শন কৰিব, আপোনালোকৰ মন খুবেই ভাল লাগিব। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।